শুভ সন্ধিয়া বন্ধুসকল, মই ওলাইছোঁ জোনাই হায়াৰ ছেকেণ্ডেৰী ফিল্ডলৈ বুলি। তাত আজি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা 10 দিনীয়া বিহু নাচ কৰ্মশালাৰ আজি অন্তিম দিন। গতিকে সেই অনুষ্ঠানলৈ অকণমান ওলাইছোঁ। চাদৰ মেখেলা পিন্ধিবলৈ সময় নহ'ল, মানে দোকানতে আছিলোঁ যে। হঠাৎ মাতিলে পলবাই, আহাচোন এখন্তেক আহা, এনেকৈ আহা বুলি ক'লে। সেইকাৰণে মই গৈছোঁ তালৈকে। এতিয়া তালৈকে গৈ চাওঁচোন কি হৈ আছে। ধুনীয়া লাগিছে, বা গোটেই মুগা মুগা হৈ আছে দেই, সঁচাই দেখি ভাল লাগিছে। চাওকচোন, ইমান ধুনীয়া লাগিছে। এইখন জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 22 মাৰ্চৰ পৰা 1 এপ্ৰিললৈ এবাৰ মই সকলো আহিবলৈ অনুৰোধ জনাইছোঁ। জেনিছা দেৱী, হিমাশ্ৰী হালৈ, স্মৃতি দেৱনাথ, গোটেইকেইজনী চাৰ্টিফিকেট লৈ থিয় হৈ আছে। ইমান মৰম লাগিছে কণ কণ নাচনীকেইজনী। কি নাম তোমাৰ? কেনেকুৱা লাগিছে আজি? ধন্যবাদ। আৰু তোমাৰ কেনেকুৱা লাগিছে? এইফালে চাই দিয়া। ভাল লাগিছে ন? আজি চাৰ্টিফিকেট পালা, নাচিবা দেই এইবাৰ। তোমাৰ কেনেকুৱা লাগিছে? আৰু তোমালোকৰ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে কৈ দিয়া। ভাল ছোৱালী, তোমাৰ কেনেকুৱা লাগিছে? এতিয়া চাওক, সকলোৱে পাইছে চাৰ্টিফিকেট। কিমান খুচি আৰু 10 দিনৰ আগত তেওঁলোকে পাইছে চাৰ্টিফিকেট। কিমান ফূৰ্তি পাইছে। নাচনী দেখি ভাল লাগি গৈছে। বিষয়ববীয়াসকল প্ৰিয়া শইকীয়া, বাবা অকণমান ৰ'বা দেই। প্ৰিয়া শইকীয়া, কৃতিকা ছাত্ৰী, অংকিতা দলে, কস্তুৰী সোণোৱাল। নাচনী কেনেকুৱা লাগিছে আজি তোমাৰ? নামটো কৈ দিয়া। ছোৱালী তাই এইবাৰ নাচিবলৈ বোলে ৰেডি হৈছে। কেনেকুৱা লাগিছে তোমাৰ? এইবাৰ নাচিবা? নামটো কৈ দিয়া। তোমাৰ নামটো? ঠিক আছে, এইবাৰ নাচোতে বিহুত দেখিব পাম আৰু ন? ভালকৈ শিকিলা? ঠিক আছে, এইজনী আমাৰ নাচনী ৰিয়া ৰঞ্জনী বৰা। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। এইবাৰ বিহুত নাচিবা? ঠিক আছে, অল দ্য বেষ্ট। অনুষ্ঠান শেষ হ'ল, মই আহিলোগৈ। মোৰ কাম আছে, কেক এতিয়া দিবগৈ লাগে। কেক এটা অৰ্ডাৰ যিহেতু আছিলে, অকণমান মই বনাই আছিলোঁ। এতিয়া কাষ্টমাৰ আহিব হ'ল, কেকটো দিওঁগৈ বুলি থৰথৰকৈ ওলাই আহিছোঁ। ৰিষ্ণা ৰাতিপুৱাই গধূলি ভিডিঅ' দেখিয়ে থাকোঁ। অঁ, ওলাব লাগিবতো আকৌ। অঁ, ঠিক আছে, হ'ব দেই। বাই বাই।